নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই মৈদাৰখাৰৰ ক্লাষ্টাৰৰ অন্তৰ্গত শিশু মংগল প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী ভূপালী বৰ্মনে কৈছোঁ। আজি মই তোমালোকক দ্বিতীয় শ্ৰেণীৰ অংকুৰণৰ পাঠ নং ৩ পৃষ্ঠা নং ১৭ অৰণ্যত দীপু পাঠটি বুজাই দিম। পাঠটিত অৰণ্যত দীপু, ইয়াতে এটা সৰু ল'ৰা যাৰ নাম দীপু আৰু ই অৰণ্যত কেনেকৈ হেৰাই যায় আৰু তাৰ পৰা কেনেকৈ উভতি আহে তাৰে এটা সৰু কাহিনী ইয়াতে বৰ্ণনা কৰা হৈছে। এতিয়া আমি পঢ়িবলৈ ল'ম। এদিন আবেলি দীপুৱে চোতালত তাৰ চাইকেলখন চাফা কৰি আছিল। এনেতে এটা শহাপহু চোতালৰ মাজেৰে পাৰ হৈ গ'ল। দীপুৱে চাইকেলখন এৰি শহাটোৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। এদিন কি হ'ল, এই দীপু নামৰ ল'ৰাজনে নিজৰ ঘৰৰ চোতালত চাইকেল চাফা কৰি আছিলে। এনেতে কি হ'লে যে চাইকেল চাফা কৰি থাকোঁতে সি কি দেখিলে, সিহঁতৰ ঘৰৰ চোতালৰ মাজেৰে এটা শহাপহু পাৰ হৈ গ'ল আৰু দীপুৱে কি কৰিলে, শহাপহুটো দেখি তাৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। দৌৰি দৌৰি কিমান দূৰ পালেগৈ সি গমেই নাপালে আৰু দৌৰি দৌৰি সি কিমান দূৰ গৈছে গমেই নাপালে। অলপ ৰৈ সি চাৰিওফালে চালে আৰু গছ-গছনিবোৰ দেখিলে আৰু অলপ দেৰি গৈ পেলাই সি চাৰিওফালে চালে, দেখিলে বহুত গছ-গছনি, কিছুমান ডাঙৰ গছৰ পৰা দীঘল দীঘল জৰি ওলমি আছে আৰু ই কি কৈছে যে কিছুমান ডাঙৰ ডাঙৰ গছৰ পৰা দীঘল দীঘল জৰি, তোমালোকে দেখিছানা, এই যে ডাঙৰ বটগছডালৰ আছে ইয়াতে ডাঙৰ ডাঙৰ জৰি, এনেকৈ তোমালোকে ডাঙৰ গছৰ পৰা ওলমি থকা জৰিবোৰ নিশ্চয় দেখিছা। এই জৰিবোৰ সি দেখিবলৈ পালে। দীপুৱে দেখিলে যে সি অৰণ্যত সোমাই পৰিছে। ভয় খাই সি ঘৰলৈ উভতি যাবলৈ থিৰাং কৰিলে আৰু ই গম পাইছিলে যে সি অৰণ্যৰ মাজলৈ শহাটোৰ পিছে পিছে আহি অৰণ্যৰ মাজ পাইছে আৰু এতিয়া সি থিৰাং কৰিলে সি ঘৰলৈ উভতি যাব। পিছে ঘৰলৈ যোৱাৰ বাটটো সি বিচাৰি নাপালে, কিন্তু কি হ'ল যে সি ঘৰলৈ কেনেকৈ যাব সেই ৰাস্তাটো বা বাটটো সি বিচাৰি নাপালে। বাট হেৰুৱাই দীপুৱে উচুপিবলৈ ধৰিলে আৰু বাট হেৰুৱাই দীপুৱে উচুপিবলৈ মানে কান্দিবলৈ ধৰিলে। নেক্সট পেজত দেখা তোমালোকে কি দিছে যে দীপুক দেখি এটা ধনেশ পক্ষীয়ে মাত লগালে আৰু দীপুক যিহেতু অৰণ্যত কান্দি আছিলে, তেতিয়া এটা ধনেশ পক্ষীয়ে কি কৰিলে যে দীপুক মাত লগালে। মাত লগাই কি কৈছে যে হেৰা সৰু ল'ৰা, কিয় উচুপি আছা, কৈছে যে তুমি কিয় উচুপি আছা সৰু ল'ৰা। দীপুৱে ক'লে মই ঘৰলৈ যোৱা বাটটো বিচাৰি পোৱা নাই আৰু দীপুৱে তেতিয়া ক'লে যে মই ঘৰলৈ যোৱা বাটটো বিচাৰি পোৱা নাই। ধনেশ পক্ষীয়ে দীপুক ক'লে, ধনেশ পক্ষীয়ে তেতিয়া দীপুক কৈছে যে ভয় নকৰিবা, তুমি মোৰ লগত গছৰ ওপৰতে থাকিব পাৰিবা। আৰু সেই ধনেশ পক্ষীটোৱে দীপুক কৈছে যে তুমি মোৰ ভয় খাব নালাগে আৰু তুমি মোৰ লগতে গছৰ ওপৰত থাকিব পাৰিবা। মোৰ লগত হাড়গিলা, ফেঁচা, বাদুলি আদিও থাকে। তোমালোকেতো এই চৰাইবোৰৰ নাম জানাই, হাড়গিলা, ফেঁচা, বাদুলি, তো ইহঁতৰ লগত একেলগে থাকে বুলি কৈছে। নাইবা তুমি সৌ গমাৰি জোপাতো থাকিব পাৰিবা, তাত বাঢ়ৈ টকা থাকে আৰু কৈছে যে কাষতে আৰু এটা গমাৰি গছ আছে, তুমি তাতেও থাকিব পাৰা। আৰু তাতে কোন আছে, কোন চৰাইজনী আছে যে বাঢ়ৈ টকা নামৰ চৰাইজনী আছে। আমি তোমাক মৰমেৰে ফল মূল খাবলৈ দিম। আৰু ধনেশ পক্ষীটোৱে দীপুক কৈছে যে আমি তোমাক মৰমেৰে ফল মূল খাবলৈ দিম। দীপুৱে গছত উঠিব নোৱাৰোঁ বুলি কৈ গৈ থাকিল, কিন্তু দীপুৱে ক'লে যে মই গছত উঠিব নোৱাৰোঁ, গতিকে সি গৈ থাকিল। কিছু দূৰ গৈ সি এটা জলাশয় দেখিলে আৰু কিছু দূৰ যোৱাৰ পিছত সি এটা জলাশয় দেখিলে। জলাশয়টোৰ পাৰতে দীপু অলপ বহিল আৰু সেই জলাশয়টোৰ কাষত দীপু অলপ সময়ৰ কাৰণে বহিল। তাত সি কণামুচুৰি, পানীকাউৰী, শৰালী আদিয়ে উমলি জামলি থকা দেখিলে। আৰু কি হৈছে, সেই জলাশয়টোৰ কাষতে এই চৰাইবোৰে পানীৰ লগত উমলি থকা দেখিলে। জলাশয়ত
পানী খাবলৈ অহা হৰিণা এটিয়ে দীপুক দেখি সুধিলে। আৰু সেই জলাশয়টোতে পানী খাবলৈ অহা হৰিণা এটিয়ে দীপুক সুধিলে, তুমি আমন জিমনকৈ কিয় বহি আছা? কৈছে যে তুমি আমন জিমনকৈ মন মানি কিয় বহি আছা? দীপুৱে ক'লে, মই ঘৰলৈ যোৱাৰ বাট হেৰুৱালোঁ। আৰু দীপুৱে কৈছে যে মই ঘৰলৈ যোৱা বাট হেৰুৱাইছোঁ। গতিকে হৰিণাই ক'লে, তুমি আমাৰ লগতে থাকিব পাৰিবা। হৰিণায়ো ক'লে যে তুমি আমাৰ লগতে থাকিব পাৰিবা। ইয়াত শহাপহু, কেটলা পহু, সুগুৰি পহু, গাহৰি আদি বহু প্ৰাণী আছে। আৰু কৈছে যে এই বনত বহুত শহাপহু, কেটলা পহু, সুগুৰি পহু, গাহৰি বহু ধৰণৰ জীৱ জন্তু আছে আৰু তুমি আমাৰ লগতে থাকিব পাৰিবা। আমি সকলোৱে তোমাক মৰম কৰি ৰাখিম। আৰু কৈছে যে আমি সকলোৱে তোমাক মৰম কৰি ৰাখিম। এতিয়া চোৱা পিছৰ পেজটোত কৈছে যে দীপুৱে ককাকৰ হৰিণাৰ কথালৈ কাণ সাৰ নকৰি দীপুৱে এখোজ দুখোজকৈ আগবাঢ়িবলৈ ধৰিলে। কিন্তু হৰিণাজনীৰো কথা নুশুনি দীপুৱে এখোজ দুখোজকৈ আগবাঢ়ি থাকিলে। এনেতে দীপুৱে গাঁৱৰে বলভদ্ৰ ককাক দেখি দৌৰি গৈ তেওঁক সাবটি ধৰিলে। আৰু ঠিক সেইখিনি সময়তে সিহঁতৰ গাঁৱৰ বলভদ্ৰ ককা নামৰ মানুহজনে সেই বাটেদি জংঘলৰ মাজেৰে গৈ থকা দেখি দীপুৱে তেওঁক গৈ সাবটি ধৰিলে। ককাকে দীপুক দেখি সুধিলে, তুমি ইয়ালৈ কিয় আহিছিলা? তেতিয়া ককাকে দীপুক দেখি সুধিলে যে তুমি ইয়ালৈ কিয় আহিছিলা? দীপুৱে ককাকক সকলো কথা বিৱৰি ক'লে। আৰু তেতিয়া দীপুৱে ককাকক সকলো কথা বিৱৰি ক'লে। ঘৰত কাকো নোকোৱাকৈ অহাৰ বাবে দীপুক ককাকে খং কৰিলে। আৰু ঘৰত কাকো কৈ অহা নাই যিহেতু সেইকাৰণে ককাই দীপুক খং কৰিলে। আজিৰ কাৰণে তোমালোকক এইখিনিলৈকে দিছোঁ। নেক্সট ক্লাছত মই তোমালোকক বাকীখিনি বুজাই দিম আৰু প্ৰশ্নৰ উত্তৰসমূহ কৰি দিম। গতিকে এইখিনি তোমালোকে ৰিডিং কৰি ল'বা আৰু আশা কৰোঁ যিখিনি মই বুজাই দিছোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।